Hello friends, welcome back to our channel Mohanto Creative Creations. Pinky और मैं डिम्पी. So আজি বিশ্বকৰ্মা পূজা হয় তো ঘৰতে এনে সৰু সুৰা গাড়ী আৰু স্কুটিখন ধোৱা হৈছে পূজা কৰিম আৰু মাৰ পাৰ্লাৰ আছে তো তাতে এনে সৰু সুৰাকে এখন পূজা হ'ব আৰু আপোনালোকক দেখাম আমি এতিয়া বৰ্তমান এয়া পূজা কৰোঁগে আহকচোন এয়া পূজা কৰিছো ধূপ তাত নিদিবি ৰে গাড়ীত নলগাবি এই ভিতৰত দি দিলে হয় নহলে গছৰ ওচৰত খুচি দে নিদিবি তাতো নিদিবি ইঞ্জিন ইয়াতে ক'ৰবাত খুচি দে মাটিত দেখাইছে এয়া হৈ গ'ল আমাৰ পূজা কৰা গাড়ীখন পূজা কৰিলোঁ এতিয়া এয়া স্কুটিও পূজা কৰা হৈ গ'ল এতিয়া মোৰ কাম এটা আছে অকণমান ওলাই যাওঁ তাৰপিছতে পাৰ্লাৰ যাম মই আপোনালোকক দেখাম তাতে কেনেকুৱা কি কৰিম আমি টিল দেট এতিয়া বাই 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 গাইড লগাই দে একো নাই এখনো উৰি গুচি যাব মানুহৰ মূৰত লাগি থাকিব গৈ পেলাই ফুল এয়া এতিয়া দোকানত লগাবলৈ দোকানৰ দৰ্জাত লগাবলৈ কাৰণে এয়া বায়ে বনাই আছে এতিয়া 12:30 হৈছে আমি 1:30 পোৱাকৈ আমি দোকান গৈ আছোঁ বামুণ 2টা বজাত আহিব কি হ'ব তাতে আপোনালোকক গোটেইখিনি দেখাই আছোঁ আমি এতিয়া পাৰ্লাৰ যাবলৈ কাৰণে ওলাইছোঁ এয়া এফালে বা তাই চলাব আৰু এয়া মোৰ পেহী এতিয়া মোৰ বা এজনী আছে তাইক আনিবলৈ যাওঁ তাৰপিছত ডাইৰেক্ট পাৰ্লাৰলৈ যাম বাই হয় মোৰ বৰ্তাৰ ছোৱালী এয়া ওলাইছে পেহী ওলাইছে তাই আহাই নাই 10 মিনিট হ'ল ইয়াত ৰখি আছোঁ আহিলে এয়া বৰ্তাৰ ছোৱালী এতিয়া গৈ আছোঁ মাৰ দোকানলৈ এয়া মাৰ দোকানলৈ আহিছোঁ এতিয়া গাড়ী থলোঁ গৈ আছোঁ মাৰ দোকানলৈ আপোনাৰ ঋষিকা বিউটি পাৰ্লাৰ এয়া মোৰ মাৰ পাৰ্লাৰ হয় এতিয়া বৰ্তমান আপোনাৰ 2টা বস্তু কৰিব এটা এইটো চাইডেতো পাৰ্লাৰ থাকিব আৰু এইটো এটা ষ্টেচনাৰী হ'ব এয়া মোৰ মা হয় আপোনালোককো জনালোঁ মই নতুনকৈ এটা মানে একচুৱেলি প্ৰভিজন এটা লৈছোঁ ভাবিছোঁ আৰু কিমান কি হয় তাকে হোপ ফৰ দ্য বেষ্ট আপোনালোকক আশা কৰোঁ আপোনালোকে সকলোৱে মোক মানে শুভেচ্ছা জনাব আৰু আহিব একচুৱেলি আজি পূজা ভাগহে কৰিম আৰম্ভ অকণমান দুদিনমান দেৰি হ'ব মই গুৱাহাটীলৈ যাম গৈ আৰু বস্তু বাহিনী যি পাৰোঁ যেনেকৈ আৰু আনিম আৰু
ओम पृथ्वी शुद्धि ओम आकाश मार्ग शुद्धि ओम दिशा निर्देशम शुद्धि ओम ब्राह्मणस्य शुद्धि ओम ब्राह्मणस्य आसनं शुद्धि ओम यज्ञन ओम पूजा समग्रे शुद्धि साधनम ओम शस्त्र प्रसादित्यम शुद्धि कारणम सहस्रवाय च ओम विष्णुर हरे हरे ओम यज्ञेन स्वरूपम समर्पयामि सहस्रवाय च आवाहं च स्वरूपं ब्रह्मदेवाय स्वरूपाय सहस्रवाय च ओम मया এয়া বৰ্তমান দেৱে পূজা কৰি আছে। এইখন সেৱা কৰিবলৈ টাইম হৈছে এতিয়া। এয়া সেৱা কৰা হৈ গ'ল। মা এয়া পেহী কৰি আছে, আমি কৰিলোঁ। পেহীও কৰিলে সেৱা, পাপাও কৰিলে, এহঁত দুটাও কৰিছে। ইমানখিনিয়ে চবে এতিয়া প্ৰসাদ খাই আছে। তো আমি এতিয়া ঘৰ যাবলৈ ওলাইছোঁ। বহুত টায়াৰ্ড ফিল কৰিছোঁ। তো আজিলৈ এইটো আমাৰ ব্লগ শেষ কৰিবলৈ গৈ আছোঁ। চ' প্লিজ ডু লাইক এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ চেনেল। আৰু নেক্সট ব্লগ আপোনালোকৰ ওচৰলৈ আকৌ ৰেডি কৰি আছোঁ। থেংক ইউ, প্লিজ কৰিব হা ছাবস্ক্ৰাইব। বাই বাই।